সৰু ল'ৰা এজন কান্দি কান্দি আহিছিল মোৰ হোটেললৈ। মই সিমান তাক গুৰুত্ব দিয়া নাছিলোঁ। কাৰণ কি কথা, কি বতৰা মই একো নাজানো। সি মোৰ ওচৰ চাপি আহিছিল। মই লক্ষ্য কৰিছিলোঁ তেনেই সাধাৰণ ঘৰৰ সন্তান সি। ঐ পোৱালি, কিবা লাগে নেকি? নালাগে। তেতিয়াহ'লে দাদা, আপোনাৰ হোটেলত কাম কৰা ল'ৰা লাগিব নেকি? কাম কৰা ল'ৰা? মোৰ হোটেলৰ দেখোন বিক্ৰী তেনেই কম। পোৱালি, মোৰ হোটেলৰ বিক্ৰী নাই। তাতে তোক ৰাখিলে মই দৰমহা দিয়াৰ বাবে চিন্তা কৰিব লাগিব নহয়। নালাগে দাদা, মোক দৰমহা নালাগে। আপুনি মোক খাবলৈ দিলেই হ'ল। কি, তাৰমানে সি এসাঁজ ভাতৰ কাৰণে এনেকৈ ঘূৰিছে? চা বাবা, মোৰ কোনো নাই। মা-দেউতাক দেখাই নাপালোঁ। বেলেগৰ ঘৰত কাম কৰি ইমান ডাঙৰ হ'লোঁ। এতিয়া সাধাৰণ হোটেলখন, তাকো কেতিয়াবা বিক্ৰী নহয়। এতিয়া সকলো ফালে অত্যাধুনিক হোটেল। আমাৰ হোটেলবোৰ চকুতে নপৰে মানুহৰ। বাদ দে সেইবোৰ। তোৰ ঘৰত কোন কোন আছে? দাদা, মোৰ ঘৰত কোনো নাই। তাৰ অৱস্থা দেখি কোনোবাখিনিত মোৰ মনটো হাহাকাৰ কৰি উঠিছিল। তাক দুহাতেৰে সাবটি ধৰিছিলোঁ। তই সঁচাই অকলশৰীয়া? দাদা, আমাৰ গাঁৱৰ মানুহে আমাৰ ঘৰটো জ্বলাই দিলে। কি, তাৰমানে তোৰ দেউতাৰৰ নাম কি? মাধৱ বৰুৱা। মাধৱ? বাদ দে। মাৰৰ নাম মিনতী। মিনতী মানে? সেই ল'ৰাজনে মোৰ কঁকালত খামুচি ধৰিছিল আৰু কান্দি কান্দি কৈছিল, দাদা, মোৰ মায়ে মোক এৰি গুচি গৈছে। এবাৰো মোৰ কথা নাভাবিলে। কি ক'ম, মিনতীৰ ল'ৰা? হাৰে, তাই মোৰ বান্ধৱী আছিল। একেলগে পঢ়িছিলোঁ দুয়ো। অলপ দিন তাই আত্মহত্যা কৰিলে। মই ল'ৰাটোক কিবা এটা খাব দিলোঁ। সি বেচেৰাই বৰ তৃপ্তিৰে খাইছিল। হয়তো চাগে তাৰ বহুত ভোক লাগিছিল। তাৰ মুখলৈ চাওঁতে মোৰ মিনতীৰ মুখখনলৈ মনত পৰিছিল। মাগুৰ বৰণীয়া ছোৱালীজনীৰ মিঠা হাঁহিটি আছিল তাইৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। খুব মৰম লগা। ঘৰৰ অৱস্থা বেয়াৰ কাৰণে তাই কম বয়সতে আহঁতগুৰিৰ মাধৱৰ লগত সাংসাৰিক বান্ধোনত বান্ধ খাইছিল। বেলেগৰ ঘৰত কাম কৰা মাধৱৰ লগতে তাই আৰম্ভ হৈছিল সুখৰ সংসাৰখন। তেতিয়াই তাই গৰ্ভৱতী আছিলে। এদিনৰ কথা, মাধৱে কাম কৰা ঘৰত গছৰ ডাল কাটিবলৈ ওপৰত উঠিলে। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ! মিনতীৰ শিৰৰ সেন্দুৰ কণ অকালতে মোচ খালে। মাধৱৰ গছৰ পৰা পৰি মৃত্যু হ'ল। চকুপানী টুকি জীয়াই থকাৰ সংকল্প ল'লে মিনতীয়ে। এদিনাখন মিনতীয়ে এটা ল'ৰাৰ সন্তান প্ৰসৱ কৰিলে। এই ল'ৰা সন্তানজন। হয়তো তাইৰ সকলো আশা ল'ৰাটোৰ। ইয়াৰ মুখলৈ চাই সি মাধৱৰ দুখবোৰ পাহৰিছিল। মানুহৰ ঘৰত কাম কৰি হ'লেও তাই সন্তানক প্ৰতিপালন কৰিছিল, ডাঙৰ কৰিছিল। এদিনৰ কথা, নিশা তেতিয়া 10 মান বাজিছিল। একে গাঁৱৰে পুলক সিহঁতৰ ঘৰত আহিছিল। নবৌ, মিনতী নবৌ। পুলকৰ মাত শুনি মিনতীয়ে দৰজাখন খুলি বাহিৰলৈ আহিছিল। পুলক, ইমান ৰাতি যে? নবৌ, কিনো ৰাতি হ'ল? আমাৰ গাঁৱতহে ৰাতি। চহৰত মানুহে 12টা বজাৰ পাছতহে ঘৰত সোমায়। চহৰ আৰু গাঁৱৰ পাৰ্থক্য বহুত। উপায় নাছিল। তাই ঘৰলৈ অহা মানুহকনো কেনেকৈ খেদি পঠিয়ায়? আহা ভিতৰলৈ। পুলক ভিতৰলৈ সোমাই গৈছিল। মিনতীৰ ল'ৰাজন শুইছিলে। তাই কিবাকিবি ঘৰৰ কামতে ব্যস্ত আছিল। নবৌ? কোৱা পুলক। তুমি এনেকৈ অকলশৰীয়া জীৱন এটা কেনেকৈ কটাই আছা?
সি বাৰু কি বুজাব বিচাৰিছিল? কি কৰিবা পুলক? ভাগ্য। মানুহৰ ভাগ্যত যি লিখা আছে সেয়া জানো সলনি হ'ব? কিন্তু নবৌ, তোমাৰ এই গাভৰু দেহাটি কি কৰিব বিচাৰিছা? পুলকৰ কথা শুনি মিনতী সজাগ হ'ল। তাই উফন্দা বুকুৰ ওপৰৰ অংশ চাদৰৰ আঁচলখনেৰে ঢাকি ল'লে। পুলক, তুমি? নবৌ, তোমাৰ প্ৰতি মোৰ এক বেলেগ অনুভৱ জাগে, সেয়েহে মই তোমাৰ ওচৰত আহিছোঁ। মিনতীৰ দশা সজাত বন্দী ভাটৌৰ দৰে হ'ল। ছি ছি পুলক, মই বিধৱা মানুহ, মোৰ সন্তান এটা আছে, তুমি এয়া কি কৈছা? মই ঠিকেই কৈছোঁ নবৌ। সি মিনতীৰ হাতখনত জোৰকৈ ধৰিছিল। নাই নাই পুলক, এৰি দিয়া। মোৰ বদনাম নকৰিবা। সি পকেটৰ ৫০০ টকীয়া নোট এখন উলিয়াই মিনতীৰ হাতত গুজি দিছিল। তুমি মোক সন্তুষ্ট কৰা, তোমাক যি লাগে মই সকলো দিম। তাই হাতজোৰ কৰিছিল। নাই পুলক, মই অসহায় মহিলা, মোৰ কোনো নাই ল'ৰাটোৰ বাহিৰে। সমাজক মই ভয় কৰোঁ। মোক বদনামি নকৰিবা, তোমাক হাতজোৰ কৰিছোঁ। এইবাৰ সি পকেটৰ পৰা আকৌ পইচা উলিয়াইছিল। এয়া লোৱা নবৌ, আকৌ ৫০০ টকা। তুমি মোক সকলো দিয়া নবৌ। তাই পইচাৰ কোনো কাৰণত লোৱা নাছিল। সি তাইক জোৰকৈ সাবটি ধৰিছিল। এৰি দিয়া পুলক, মানুহৰো অভদ্ৰামীৰ এটা সীমা থাকে। নাই, সি এৰি দিয়া নাছিল। অসহায় হৈ পৰিছিল মিনতী। চিঞৰি দিলে, তাইৰ বদনাম হ'ব। কি কৰিব তাই? তেনেতে কামাতুৰ পুলকে মিনতীৰ বুকুত হাত দিছিলে। তাই আৰু ধৈৰ্য ধৰিব নোৱাৰিলে। তাই তাৰ গালত এটা প্ৰচণ্ড চৰ শুধাইছিল। লগে লগে পুলকৰ যেন বেলেগ ৰূপ। তই মোক চৰিয়াইছ ন? ঠিক আছে। ঐ মৰিলোঁ, মোক বচাওক, মৰিলোঁ। কি? সি ইমান অভিনয় কৰিলে। পুলক, তুমি এয়া? আৰু বাহিৰলৈ ওলাই দৌৰ দিলে। ঐ মোক বচা, ঐ। তাই নিশ্চুপ হ'ল। কি অভিনয় মানুহৰ? মানুহ ইমান তলত যাব পাৰেনে? ইতিমধ্যে গাঁৱৰ সকলো মানুহ ওলাই আহিছিল। কোনোবাই সুধিছিল, কি হ'ল পুলক? সি কান্দি কান্দি অভিনয় কৰি ৰাইজক কৈছিল, চাওক ৰাইজ, সেইজনীয়ে মোক কিবা এটা সহায় কৰিব লাগে বুলি মাতিছিল। কিন্তু তাই মোক ভিতৰত যৌন ভোগৰ প্ৰস্তাৱ দিছিল। মই অমান্তি হোৱাৰ বাবে তাই মোৰ কাপোৰ ফালি পেলাইছিল। মিনতীৰ মুখৰ পৰা এটা হাঁহি ওলাই আহিছিল। অভিনয়, এয়া অভিনয়। মানুহৰ মাজত হৈ লাগিছিল। ঐ তাইক মাৰ, কি চাই আছ? বেশ্যা তাই। আহিয়ে গিৰিয়েকক খালে। এতিয়া গাঁৱৰ ডেকাবোৰ শেষ কৰিব। মানুহে শিলাবৃষ্টি নমালে তাইৰ ঘৰত। তাই কিবা ক'ব খুজিও থমকি ৰ'ল। তাই কোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে। কাৰণ এইখন সমাজে তাইৰ কথা নামানে। কাৰণ তাই এজনী বিধৱা দুখীয়া। তাইৰ সমাজক কিনিব পৰা টকাৰ বল নাই। ৰাইজ, এতিয়া ঘৰে ঘৰে ব'লক। কালি গাঁৱৰ নামঘৰত বিচাৰৰ অন্তত আমি সিদ্ধান্ত ল'ম। এতিয়া ব'লক। সকলো মানুহ ঘৰে ঘৰে গ'ল। ছি ছি, শেষ কৰি পেলালে গাঁও। মানুহবোৰ ঘৰে ঘৰে গ'ল। মিনতীয়ে আৰু একো আশা নকৰিলে। সকলো বিশ্বাসঘাতকতা কৰিলে। তাই আৰু জীয়াই থাকিব নিবিচাৰিলে।
তাই এখন কাগজ লিখি জীৱনৰ লগত হাৰ মানি সেইদিনাই আত্মহত্যা কৰিলে। বৰ হৃদয় বিদাৰক। মই তাৰ ফালে চালোঁ। সি সম্পূৰ্ণ মৌন হৈ আছিলে। বাবা, আজিৰ পৰা তই মোৰ লগতে থাকিবি। তোৰ সম্পূৰ্ণ দায়িত্ব। মোৰ অন্ততঃ লঘোণ নপৰাকৈ এসাঁজ খাব পাবি। সি মোক সাবটি ধৰিছিল। কৈছিল, মোক কোনেও ৰাখিব বিচৰা নাছিল। কিন্তু আপুনি মোক ৰাখিলে। মই তাৰ গালখনত চিকুটি দি কৈছিলোঁ, মানুহ হৈ আমি মানুহৰে কাম কৰিব লাগিব। এয়াই জীৱন চক্ৰ, ভাগ্যৰ চক্ৰ।